নমস্কাৰ ৰাইজ। এয়া আমি আমাৰ আহিবলগীয়া অসমীয়া ছবি যৌৱনৰ ৰং তাৰ এটা ডিছকাশ্যন চলি আছে আৰু আজি মোৰ ঘৰত এই আমাৰ গ্ৰুপটো আহিছে সেই বিষয়ে আলোচনা কৰিবলৈ। আৰু আপোনালোকে চাব ইউটিউব চেনেলত। আমাৰ ইউটিউব চেনেলটোৰ নামটো হৈছে CP প্ৰডাকশ্যন। সঞ্জয় ক'ব এতিয়া। সঞ্জয় অনুভৱ কেনেকুৱা? চাব একদম সুন্দৰ চিনেমা এখন যৌৱনৰ ৰং ছবি ইউটিউব চেনেলত আহিব। আৰু আমি বাজেটটো আমি যিমান পাৰোঁ আমি চেষ্টা কৰি কিনে আমি কৰিছোঁ, যিমান পাৰোঁ ৰাইজৰ কাৰণে আমি গোটেই মাহে মানে কিবা এটা বাজেট আমি ধৰি কিনে চিনেমাখন বনাইছোঁ। আগত কেইখনত প্ৰতি এখন অলপমান ব্যতিক্ৰম মানে ভাল হ'ব আৰু অলপমান বেছি মানে আমি অকণমান খৰচা কৰি কিনে এখন বনাইছোঁ। আপোনালোকে যদি সঁহাৰি থাকে আমি আৰু মানে আগুৱাই যাব পাৰিম। নিশ্চয় ঠিক কথা আপোনালোকে চাব চিনেমাখন। আৰু অতি শীঘ্ৰে আহি আছে। আমি কিবা এটা আলোচনা কৰি কিনে আপোনালোকক ডেটটো ঠিক কৰি কিনে মানে আপোনালোকৰ মাজত মুকলি কৰি দিম। ঠিক আছে। তাৰপিছত আমাৰ এখেত ব্যস্ত খুব দীপক দাস খুব ব্যস্ত, এই খাৱাত ব্যস্ত। কাম আমাৰ আলোচনা হৈ আছে আৰু তেখেত দুষাৰ ক'ব আপোনালোকক। কওক দাদা, কি ক'ব? হেল্ল' নমস্কাৰ সকলোকে। আৰু আমাৰ আহিবলগীয়া অসমীয়া ছবিখন আপোনালোকে চাব বুলি আশা কৰিলোঁ। নামটো হৈছে যৌৱনৰ ৰং, CP প্ৰডাকশ্যন। আৰু কি ক'ম আৰু, আমি বহুত কষ্টৰ মাজেৰে আমি ছবিখন আগবঢ়াবলৈ ওলাইছোঁ আপোনালোকৰ মাজলৈ। যেন আপোনালোকে ছবিখন নাচকে নাথাকে আৰু বহুত এটকা দুটকাকৈ আমি নিজৰ পকেটৰ পৰা খৰচ কৰি, সেইটো ক'বলৈ নালাগে বাৰু, আমি কৰিছোঁ যিহেতুকে। কোৱাৰ কাৰণটো হৈছে এই বহুত কষ্টৰ মানে আৰ্থিক অসুবিধাৰ মাজেৰে আমি ছবিখন আগবঢ়াবলৈ ওলাইছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে সহায় সহযোগিতা কৰিলেহে আমি আগবাঢ়িব পাৰিম। তো তাৰ বাবে আপোনালোকক অনুৰোধ কৰিছোঁ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰে, লাইক কৰে, কমেণ্ট কৰে। আৰু বেয়া লাগিলে বেয়াকৈ ক'ব, ভাল লাগিলে ভালকৈ ক'ব। আৰু তেখেতেও অভিনয় কৰিছে। আমি গোটেইবিলাক নতুনে হয়, তো অভিনয় বেছি আমি নাজানো, চেষ্টা কৰি আছোঁ, শিকি আছোঁ। আৰু এনে আমি ডেন্স কৰোঁ, মাকালী ডেন্স গ্ৰুপ প্ৰগ্ৰেম চলি আছে আমাৰ বহাগ বিহুৰ। তো আপোনালোকে মাকালী ডেন্স গ্ৰুপো ছাপোৰ্ট কৰিব। ঠিকে কৈছে। আৰু আমি বহুত কষ্টৰ মাজে এনেকৈ আগবাঢ়িছোঁ। আৰু মানে আমি বহুত কৰ্মব্যস্তৰ মাজতো এনেকৈ অলপ সময় ওলাই পেলাই কৰিছোঁ ৰাইজক অকণমান মনোৰঞ্জন দিয়াৰ কাৰণে। গতিকে আপোনালোকে নিশ্চয় চাব আমাৰ ইউটিউব চেনেল CP প্ৰডাকশ্যন।